হায়দৰাবাদৰ ফেমাছ বিৰিয়ানী চেণ্টাৰ য'ত মানে ফেমাছ বিৰিয়ানী পায় হায়দৰাবাদৰ ভিতৰত এইটো হ'ল পেৰাডাইজ বিৰিয়ানী চেণ্টাৰত মই আছোঁ এতিয়া আমি গৈ আছোঁ মটন বিৰিয়ানী খাবলৈ পেৰাডাইজৰ ভিতৰত তো বলক আপোনালোকক এই পেৰাডাইজৰ ভিতৰত কেনেকুৱা কিমান কি আছে কি নাই আৰু আমি খাই কেনেকুৱা পাওঁ গোটেই ডিটেইলছটো আপোনালোকক মই এই ভিডিঅ'ৰ যোগেদি আপোনালোকক জনাম আৰু দেৰি নকৰি যিহেতু ভোক বহুত জোৰকৈ লাগিছে দুপৰীয়া হৈ গ'ল আৰু মোৰ স্পেচিয়েলি মোৰ এই চেনেলটো ফুড ব্লগিঙৰ ওপৰত সেইকাৰণে মই এতিয়া ভিতৰত গৈ সোনকালে মটন বিৰিয়ানীটো অৰ্ডাৰ দি পেলাই আপোনালোকক খাই লগত দেখামো খামো আৰু খাই জনামো কেনেকুৱা হ'ল আৰু আপোনালোক যদি কেতিয়াবা হায়দৰাবাদত আহে এই পেৰাডাইজত আহি পেলাই বিৰিয়ানী খাব লাগে নে নালাগে চবেতো ভাল ভাল ফেমাছ বুলি কয় কিন্তু আমাৰ মুখতো কেনেকুৱা লাগে মোৰ মুখতো কেনেকুৱা লাগে সেইটো আপোনালোকক মই জনাম আৰু জনাই আপোনালোকক ইয়াৰ গোটেই ৰিভিউটো লাষ্টত ভালকৈ দিবলৈ চেষ্টা কৰিম তেন্তে বলক আৰু দেৰি নকৰি ভিতৰত সোমাই যাওঁ অফ কৰে এই যিসকল প্লেয়াৰ ক্ৰিকেটাৰ বা বিভিন্ন দিশৰ এক্টৰ ছিংগাৰ বিভিন্ন লেভেলৰ যিসকল ফেমাছ পাৰ্চনেলিটি থকা লোকসকলে যোনে যোনে ইয়াত এইখন পেৰাডাইজৰ হোটেলত আহি পেলাই বিৰিয়ানী খাই তেওঁলোকৰ ৰিভিউ ভাল পালে তেওঁলোকৰ ফটো ইয়াত লগাই থোৱা আছে আপোনালোকে চাব পাৰে সলমান খান আছে আমিৰ খান আছে শচীন আছে চাইনা আছে মই যিসকলক ভালকৈ জানো তাৰপিছত আপোনাৰ ছিংগাৰসকল আছে ফেমাছ সাউথ মুভিৰ এক্টৰসকল আছে তেন্তে বলক কিমাননো ফেমাছ কি কথা মই আপোনালোকক বিৰিয়ানীটো দেখাম লগত খাই পেলাই জনাম সাৰ্ভ হৈ গ'ল এতিয়া সাৰ্ভ কৰি আছে আমাৰ লগত কি আছে মই জনাই আছোঁ আপোনালোকক মটন বিৰিয়ানীৰ লগত কি দিছে মই এইখিনি আপোনালোকক দেখাই আছোঁ এটা এটাকৈ তো এইটো হ'লগৈ আমাৰ আজি যিটো অৰ্ডাৰ কৰিছিলোঁ মটন বিৰিয়ানী লগত আছে ৰাইতা আৰু এইটো লগত অকণমান জোল টাইপ দিলে এইটো চাটনি হ'বলা আৰু ইয়াত দিলে গ্ৰীণ স্লাড
আহিছোঁ অসমৰ পৰা, আমি অসমৰ মানুহ, আমি এই চামুচ তামুচ বৰ বেছি চিনি নাপাওঁ বা ভালো নাপাওঁ। হাতেৰে খাই যিটো টেষ্ট আছে এই টেষ্টটো কৰিহে আপোনালোকক মই ভালকৈ ক'ব পাৰিম। আচলতে চামুচটো দি খাই বৰ বুজি নাপাম কেনেকুৱা, হাতেৰেহে খায়, হাতেৰে খাই পেলাই যিটো টেষ্ট সেইটো লিখা টেষ্ট একো নাই। বোলো আগত খাই চাওঁ কেনেকুৱা। মটনখিনি ইমানেই চফ্ট, ইমানেই নৰম, মানে বঢ়িয়া আছে। মজা। ঘুরতেছি ওখানে ওরা ভাত পেতেছে বঢ়িয়া। কি ক'ম আৰু, ইমান ফেমাছটো এনেই হোৱা নাই, ইমান বছৰ পৰা যেতিয়া চলি আছে ফেমাছটো এনেই হোৱা নাই, টেষ্টটো থাকিবই লাগিব। মাজতে আপোনালোকৰ লগত আৰু কেইজনমানক চিনাকি কৰাই দিওঁ, যিহেতু কোৱাহে হৈছে মোৰ ভিডিঅ'খিনিত, কিন্তু দেখুওৱা হোৱা নাই। মই দেখাই দিছোঁ, এইজন মোৰ সৰু ভিনদেউ, এইজন মোৰ সৰু ভিনদেউৰ ভায়েক, মোৰো ভায়েক, আৰু এইজন আজি আমাৰ লগত টুৰিষ্ট মানে ঘূৰাই ফুৰা গোটেই গাড়ীত গোটেই ভাল ভাল টুৰিষ্ট প্লেচখিনিক দেখুওৱা মানুহজন। এওঁৰ কাৰণে আমি আজি হায়দৰাবাদত গোটেই জেগাখিনি চাব পাৰিছোঁ। কি নাম ভাইয়া ৰাজু। ৰাজু, তেওঁৰ কণ্টেক্ট নাম্বাৰ মই মোৰ ভিডিঅ'ত দি দিম। এই ভিডিঅ'ত যদি কেতিয়াবা আপোনালোক হায়দৰাবাদ আহে, বহুত ভাল মানুহ, তেওঁৰ লগত যোগাযোগ কৰিব। তেওঁৰ গাড়ী আছে, আপোনালোকে যদি টুৰিষ্ট ছাইটবিলাক চাব বিচাৰোঁ, অন্যান্য কামৰ কাৰণে যদি গাড়ী দৰকাৰ হয়, তেওঁক কণ্টেক্ট নম্বৰ মই দি দিম, আপোনালোকে যোগাযোগ কৰিব। মই গেৰেণ্টি লওঁ, ভাল মানুহ, বহুতেই ভাল, চবফালে তেওঁৰ ভাল, কথা বতৰাৰ পৰা আৰম্ভ কৰি ব্যৱহাৰ পাতি। আৰু দেৰি নকৰি বোলো খাই শেষ কৰোঁ, আৰু আজি আকৌ সোনকালে ভিডিঅ'টো সামৰিব লাগিব। বৰ দীঘল ভিডিঅ' হ'লে মানুহে ভাল নাপায়। মোৰ ভাইটি প্লাছ দাদা, মানে ৰিলেশ্যনত ভাইটি, বয়সত দাদা, অমল ভাইটি আৰু দাদা। তেওঁৰ পৰা ৰিভিউটো লওঁচোন, কেনেকুৱা পালে, তেওঁ যিহেতু আহিছে। কেনেকুৱা? বঢ়িয়া। এইটো তেওঁৰ বাইটটো চাওক, এটা বাইট হ'ব লাগে, মটন বাইট এটা হ'ব লাগে। राजू भैया कैसा है? बढ़िया है। हाँ
এতিয়া মই অলৰেডি বিৰিয়ানী খাই শেষ হ'ল মই এতিয়া আপোনালোকৰ ৰিভিউটো দিম বুলি কৈছিলোঁ তেওঁলোকৰ ৰিভিউটো কি ক'ম মানে যদি 10ত কয় মই 10ত 10 আউট অফ 10ৰ ভিতৰত মই 10ৰ ভিতৰত 10 দিম ইমানে বঢ়িয়া যেতিয়া মটনটো মুখত দিলোঁ একদম মটনটো মুখত মিহলি যায়গৈ একদম নৰম ইমানে বেষ্ট খাবলৈ আপোনালোক যদি কেতিয়াবা হায়দৰাবাদ আহে মই বাৰে প্ৰতি কৈছোঁ এবাৰ হ'লেও পেৰাডাইছত আহি পেলাই দাম বহুত বেছি নহয় একদম এটা হিচাপৰ ৰেটত আপোনালোকে ইয়াত খাবলৈ পাব আহিব টেষ্ট কৰি চাব খুবেই ভাল পাব তেন্তে ব'লক আজিৰে ভিডিঅ'টো পেৰাডাইছৰ পৰা ইমানতে সামৰণি মাৰিছোঁ যদিহে আপোনালোকৰ মোৰ আজিৰ ভিডিঅ'টো ভাল লাগি থাকে তেন্তে মোৰ ভিডিঅ'টোত লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব ব'লক আজিলৈ আহিছোঁ আন এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশা বাই বাই